কৰিলে যে বন্ধ কৰিলে দিয়া আৰু ভাল নহয় হয় নেকি মই আকৌ আপোনাৰ তাত চাহ একাপ খাম বুলিহে আহিছিলোঁ কাইলৈ খাবি যে আজি বন্ধহে কৰি দিলোঁ কি হ'ব আৰু দিয়ক তথাপি ইমান সোনকালে বন্ধ কৰিব বুলি ভবা নাছিলোঁ তই বাপু কোনফালে যাবি এনেই আহিছিলোঁ এইপিনে ওলাই যাওঁ বুলি এপাক বোলে আপোনাৰ তাত চাহ একাপ খাই নদী পাৰ ফালে যাম বুলি ভাবিছিলোঁ সেইফালে নদীৰ পাৰ ফালে নাযাবি দেই কিয় পৰিস্থিতিটো ভাল নহয় মানুহ যায় আৰু কি হয় নাজানো আৰু সাৱধান দেই বাপু বহুত দিনৰ মূৰত লগ পালোঁ যেতিয়া ভিডিঅ' এটাকে বনাই দিয়ক চিন এটাই থাকিব দে বাপু হয় দিয়ক আৰু কোনদিনাখনতে বুঢ়া হৈ বুলি কৈছে টপকি যাব সেয়া দে মাৰ কথা মজা সুন্দৰ ভিউ আহি আছে দেখিছা হেমেন্দা কেনেকুৱা লাগিছে মজা অকণমান হালি কৰি দিয়ক হাঁহি কৰি এইবিলাক চিন থাকি যাব কেতিয়াবালে বুজিছে সৰু গাড়ী গ'লো হেমেন্দা দাদা দাদা কি চাই আছ কি চাই আছ কিবা এটা চাই আছোঁ এইটোচোন ডাঙৰ কেছ দাদা তই পুলিচক খবৰ দিছনে নাই নাই ৰ পুলিচক খবৰ দিলে কি হ'ব সিহঁতে বিশ্বাস কৰিব জানো তাকে চাওঁ কি কৰিব পৰা যায় পুলিচে কিন্তু এইটো বিশ্বাস নকৰিব যিখিনি কথা আজি মোকে ক'লা বেলেগৰ আগত নকবা দেই থাকিব কিন্তু শুনক এইটো কমেডি কেছ নহয় আপুনি যি কমেডি বুলি যিটো একচুৱেলি চিৰিয়াছ হয় আপুনি নাম্বাৰ প্লেটটো চাব পাৰে জুম কৰি দিবি এই নাম্বাৰটো মই ছেভ কৰিলোঁ হয় গাড়ীখন ধ্ৰুৱজ্যোতি নামতে ৰেজিষ্টাৰ হৈ আছে ঠিক আছে কি ক'লে ছাৰে কৈছে ৰফ কিবা এটা এতিয়া তেখেতক লগ কৰিব লাগিব লগ কৰাৰ কথা কৈছে কি কৰা যায়
হেল্ল' ছাৰ কওক হোৱাইট কালাৰ ছুইফ্ট ডিজায়াৰ এখন সেইখন আপোনাৰ নেকি? চোৱা মোৰ হোৱাইট বুলি নহয় বহুত গাড়ী আছে এতিয়া কোনখনৰ কথা কৈছিলা এটা স্পেচিফিক নম্বৰ ক'লে মোৰ ভাল S01 হোৱাইট হোৱাইটে হয় আৰু গম পাইছোঁ নতুন গাড়ীখনৰ কথা সেইখন গাঁৱত গাড়ীৰ অভাৱ কোনোবাই খোজে মই দি দিওঁ আৰু চবেই জানে মই এজন ব্যৱসায়ী আৰু কাকো না বুলিতো ক'ব নোৱাৰোঁ সেইটো কাৰণে দিওঁ কিবা ক'বলগীয়া আছিল নেকি তুমি ক'বলগীয়া মানে সেই গাড়ীখন আপুনি কিবা ক্ৰাইম চিনত ব্যৱহাৰ কৰে নেকি? কি কোৱা হে গাঁৱৰ ৰাইজে নি পেলাই যদি ক্ৰাইম কামত ব্যৱহাৰ কৰে তেতিয়াহ'লেতো মোৰ ক'বলগীয়া একো নাই কিন্তু মই জনামতেতো থাকিব মোৰ আইডিয়া নাই যদি বিষয় যদি ব্যৱহাৰ হোৱা নাই তেনেহ'লেতো ভালেই আৰু যদি ব্যৱহাৰ হৈছে তেতিয়া আপুনি হয়তো কিবা বিপদত পৰিব পাৰে। তোমাৰ কথাষাৰটো শুনিলোঁ চাওঁ বিপদত কোন পৰে মই কৰোঁ নে তুমি কৰা ঠিক আছে লগ পাম সোনকালে ঠিকে আছে বাৰু ভগৱানে ভালে কৰি ৰখালে নেক্সট টাইম বাৰু ধ্ৰুৱজ্যোতি তোমাক বাৰু দেখা যাব পিছত কি হয় বাৰু তোৰ মই পাতি কাটি আছোঁ কাৰ নিশ্চয় কিবা কামত আহিব বুজিছ ইয়াতে ক্লু আছে ইয়াতে কিবা এখন সামৰি লওক দাদা এইটো চাচোন কিবা আছে নেকি এইখিনি এই জাউখিনিত চাচোন ভালকে দছটো মাৰিছা জোনালীৰ কি হৈছিল জানে নেকি? বহুত জানো ধ্ৰুৱজ্যোতিৰ হেৰিত কাম কৰি আছে অকস্মাত ছোৱালীজনী নাইকিয়া হৈ গ'ল বহুত ভাল ছোৱালী আছে তাই মানে ধ্ৰুৱজ্যোতি কোম্পানীতে কাম কৰে।
কথাটো বহুত চিৰিয়াছ গতিকে অফিচিয়েলি তোমালোকক মই কোনো ধৰণৰ হেল্প কৰিব নোৱাৰিম আনঅফিচিয়েলি মই বস্তুটো যিমান পাৰোঁ তোমালোকক মই হেল্প কৰিম চিন্তা কৰিব নালাগে আপুনি আনঅফিচিয়েলি হ'লেও অলপ চাব হ'ব হ'ব মই চাম বাৰু চিন্তা কৰিব নালাগে ঠিক আছে হয়, ঠিকে আছে আৰু আপুনি যিমানখিনি পাৰে দুৱাৰ খুলে নিজে নিজে বতাহে কয় অজান কথা হেৰুৱা স্মৃতিৰ পৃষ্ঠাবোৰত জীৱন্ত হয় মৃত দাদা আমি সঠিক দিশত আছো প্ৰতিটো মুখত আছে মুখা প্ৰতিটো হাঁহিত গোপন ছল যি সত্যক ঢাকিব বিচাৰে সেই শব্দই কৰে বিফল কোন দোষী কোন নিৰ্দোষ প্ৰশ্নবোৰে কৰে অনুসৰণ শেষ মুহূৰ্তত ফুটি উঠে গোপন সত্যৰ উন্মোচন ৰাহুল কি এইবিলাক কি দেখিছো এইবিলাক এইবিলাক চোৱা খুব ডাঙৰ ৰেকেট দেখোন বিকাশ দা আপুনি এতিয়া কেছটো চিৰিয়াছ লাগিছে লাগিছে মই যেতিয়া আপোনাক কওঁতে আপুনি চোৱা অ মাই গড চিনি পাইছে পাইছোতো হ্যাঁ ছোৱালীজনী ঢুকাল এই মাতাৰটো হৈ গৈছে এই মাতাৰ- আজিতো এইফালে চোৱা অ এইটো কোন মই দেখোন নেক্সট টাৰ্গেট তুমি মাই বিকাশ দা অ এইটো মায়া মায়া এইবাৰ এইটো টাৰ্গেটত এই লৈছে টাৰ্গেট লৈছে তোমাকো টাৰ্গেট লৈছে নাই এইটো এটা কাম কৰা তুমি বিচৰা কিবা তুমি পোৱা নেকি আৰু চোৱা ঠিক আছে কিবা পাইছানে একো নাই ব্যৱসায় খাই দিছে বিকাশ দা অ এইটো এটা ভাল ক্লু আছে তুমি পাই গ'লা লৈ লোৱা আৰু চোৱা কিবা চোৱা অ এইটো কি এইটো চাচোন কি আছে ডায়েৰী দেখোন অ কি আছে ডায়েৰীখন কি আছে ডায়েৰীখন কি আছে চাওঁ ৰ'বা মেলাচোন ভিতৰত কি আছে বহুত কথা লিখা আছে দেখোন কি চাওঁ এখেতৰ বহুত কলা ব্যৱসায় আছে এই এখেতৰ প্ৰকৃত ৰূপ ইয়াতে তেওঁ সকলোবোৰ কথা লিখা আছে মই ধ্ৰুৱজ্যোতি তোৰ সময় শেষ হৈ গ'ল মই আহি আছো এতিয়া
কেতিয়াবা কিছুমান সত্য অন্ধকাৰত লুকাই থাকে, কিন্তু কোনোবাই সাহস কৰি বিচাৰিলে সেই সত্য এদিন পোহৰলৈ আহে। কিছুমান ৰহস্যৰ শেষ কেতিয়াও নহয়।